নমস্কাৰ, ৱাহিদ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি বিহু মাঘ বিহু যদিও গ'ল, তথাপিতো বিহুৰ উপলক্ষে শেহতীয়াভাৱে হ'লেও মোৰ ঘৰত এগৰাকী অতিথি আহিছে। এই অতিথিজন অন্য এটা ব্লগাৰ তথা হাইস্কুলত নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষক তথা মোৰ কলেজীয়া দিনৰ একেবাৰে পুৰণি ঘনিষ্ঠ বন্ধু হাতেম খান মোৰ ঘৰত আহি উপস্থিত হৈছে। আহক তেনেহ'লে তেখেতৰ লগত দুআষাৰ কথা পাতোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱাহিদ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ পুৰণি বন্ধু হাতেম খান আৰু তেখেতৰ সহধৰ্মিনী মোৰ ঘৰত বিহু বুলি আহিছে এপাক ফুৰিবলৈ। আৰু লগত আছে আমাৰ সৰু বাবু আৰু মোৰ ধনু মানুহটো আছে গুণগুণ। আমাৰ হাতেম খানে আমাৰ দুজনৰ সম্পৰ্কৰ মাজত দুআষাৰ ক'ব। বহুদিনৰ পুৰণি বন্ধু। মোৰ বন্ধু ৱাহিদে মোক অকণমান ক'বলৈ ধন্যবাদ আৰু আপোনালোক সকলোকে ৱাহিদ ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে মোৰ নিজা যিটো ইউটিউব চেনেল তাৰো অকণমান প্ৰমোশ্যন কৰি গৈ আছোঁ ৱাহিদ ব্লগতে। মোৰ ব্লগটো হৈছে HKR চিটি ব্লগ। আপোনালোকে মোৰ ব্লগটো মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক কৰিব। আৰু পোনপ্ৰথমে মোৰ বন্ধু ৱাহিদৰ যিটো ৱাহিদ ব্লগ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আহোঁ মূল কথালৈ। মোক অকণমান ক'বলৈ কৈছে আমাৰ সম্পৰ্কৰ বিষয়ে। তো এই বন্ধু মোৰ কলেজীয়া জীৱনৰ, যেতিয়া মই কলেজত পঢ়ি আছিলোঁ টংলা কলেজত 2005-06 চনত, তেতিয়াই মই কলেজত লগ পাইছিলোঁ। এও আছিলে কলা শাখাত আৰু মই আছিলোঁ বাণিজ্য শাখাত। যদিও আমাৰ শাখা বেলেগ বেলেগ আছিল, আমাৰ মাজত এটা ওতঃপ্ৰোত বন্ধুত্বপূৰ্ণ ভাল এটা বন্ধু সম্পৰ্ক আছিলে। আমি লগ পাই থাকিছিলোঁ। যিহেতু কলেজ একেটাই, টংলা কলেজ সেই সময়ত বহুত বেছি ডাঙৰ আজিৰ নিচিনা কেম্পাছ নাছিলে। সেই সময়ত অকণমান সৰু কেম্পাছ আছিল আৰু যিমানবোৰ আমাৰ ল'ৰা ছোৱালী আছিল, লগ বন্ধু আছিলে, আমি প্ৰায় লগ পাই থাকিছিলোঁ। তো সেই সূত্ৰে কলেজতো আমি বহুত মানুহ লগ পাওঁ। বন্ধু তেওঁৰ লগতো চিনা পৰিচয় হ'ল, বন্ধুত্ব হ'ল আৰু সেই ভাল সুসম্পৰ্কটো আমাৰ এতিয়ালৈকে চলি আছে। আৰু আশা কৰোঁ আল্লাই যদি আমাক সুযোগ এটা দিয়ে যে গোটেই জীৱন যাতে আমাৰ এই বন্ধুত্বটো আমাক বৰ্তাই ৰাখিবৰ কাৰণে আল্লাই আমাক সুযোগ দিব বুলি আপোনালোকক দোৱা কৰিবলৈ অনুৰোধ কৰিলোঁ, যাতে আমাৰ বন্ধুত্বটো আজীৱন জীয়াই ৰাখে, চলি থাকে। আৰু মাজতে অকণমান ব্যস্ততাৰ খাতিৰত আমাৰ অকণমান দূৰত্ব বাঢ়িছিলে। তাত সেই দূৰত্বটো এইটো নহয় যে আমি বেয়া পাই দূৰত্ব হৈছিলোঁ, সেয়া নহয়। কলেজৰ পৰা যেতিয়া ওলাই আহি মানুহৰ জীৱন ধাৰণ, শিক্ষা দীক্ষা সম্পূৰ্ণ সলনি হৈ যায়। সলনি হোৱাৰ কাৰণে মই বহু বছৰ গুৱাহাটীত আছিলোঁ আৰু এই টংলা ফালে অহা নাছিলোঁ। সেইকাৰণে মোৰ পুৰণি যিবোৰ বন্ধু আছিলে তেওঁলোকৰ মাজত এটা দূৰত্ব বাঢ়ি গৈছিলে। সেইকাৰণে তেওঁলোকক লগ পোৱা নাছিলোঁ। পিছত পুনৰ আকৌ এতিয়া টংলাৰ ফালে মই যেতিয়া আহিছোঁ কৰ্মসূত্ৰে, আকৌ ঘূৰি আহিছোঁ। অহাৰ পিছত তেওঁলোকক লগ পাই আছোঁ, লগ পাই বৰ ভাল লাগি আছে। মোক প্ৰায়ে আহিবলৈ কয়, আহিবলৈ সুযোগ পোৱা নাছিলোঁ। আজি হঠাৎ এই 24 জানুৱাৰী 2023 চন বন্ধ আছে। নিজৰ ঘৰৰ পৰা উভতি গৈ থাকোঁতেই ভাবিলোঁ যে বন্ধুৰ ঘৰত এপাক দেখা কৰি আছোঁ। সেয়েহে মই দুপৰীয়া মোৰ বন্ধুৰ ঘৰত আহি ভালেই লাগিছে, সুন্দৰকৈ আপ্যায়ন কৰিছে। সেইকাৰণে আৰু মনটো কোনো কথা নহয়, বন্ধুক লগ পোৱাৰ কাৰণে ভাল লাগিছে। লগতে অকণমানি গুণগুণক লগ পাইছোঁ। এফালে মোৰ ল'ৰাটো আছে, সিহঁতে দুয়ো খেলি আছে, ভাল লাগিছে। আৰু মোৰ বন্ধুৰ পত্নী, এতিয়া ক'ব গ'লে আৰু সম্পৰ্ক হিচাপে যদিও আমি একে বয়স, তথাপিও এটা সম্পৰ্কতে মাতিব লাগে। মই যদি বৌ বুলি মাতোঁ একো আপত্তি নাই, বৌ বুলি মাতিব পাৰোঁ। বৌ আছে সেইফালে কিটচেনত ব্যস্ত হৈ আছে, আহিলে তেওঁৰ লগতো অকণমান কথা পাতিম। বৰ বেছি দীঘলীয়া নকৰোঁ, বহুতখিনি কথাই ক'লোঁ। বাৰু বাকী ধন্যবাদ কেমেৰাটো আগবঢ়াই দিছোঁ মোৰ বন্ধুলৈকে। ধন্যবাদ হাতেম খান ডাঙৰীয়া, বহুত ভাল লাগিল। ডাঙৰীয়া বুলি ক'ব নালাগে। আশা কৰিছোঁ আকৌ পুনৰ লগ পাম আৰু আহিব। ঠিক আছে, ধন্যবাদ। আশা তাৰ মাজতে যদি পাৰোঁ কেতিয়াবা এপাক মাৰিম বাৰু। জয় আই অসম। বাই বাই।